মাতিলে যুঁজলৈও যাবা, নামাতিলে ভোজলৈও নাযাবা। ইয়াৰ অৰ্থ হ'ল ঘৰুৱা সকাম অনুষ্ঠান বা উৎসৱ পাৰ্বণত মানুহে যেতিয়া মানুহক নিমন্ত্ৰণ কৰি এসাঁজ খুৱায় তাকে কি বুলি কোৱা হয়? ভোজ বুলি কোৱা হয়। আৰু এই ভোজলৈকে আমি সৰ্বসাধাৰণ মানুহৰ আগ্ৰহটো বেছি হয়। আনহাতে যুঁজ হ'ল জীৱন মৰণৰ সমস্যা থকা এটা কঠিন বিষয়। তথাপি কোনোবাই যুঁজলৈ আহ্বান জনালে আমি তালৈ নোযোৱাকৈ থাকিবলৈ নালাগে, কিয়নো যুঁজলৈ যোৱা কৰ্মটো এটা বীৰৰ কাম হিচাপে গণ্য কৰা হয়। যুঁজত মৃত্যু হোৱাজনেও বীৰৰ আখ্যা পায়। ইয়াত মৃতকৰ গৌৰৱৰ কথা আছে। আনহাতে যেতিয়া আমি নিমন্ত্ৰণ নকৰা ভোজলৈ যাই অনাদৰ অৱহেলাৰ পাত্ৰ হওঁ, তেতিয়া আমাৰ কাৰণে এইটো অপমানজনক হৈ পৰে। সেইকাৰণে কোৱা হৈছে যে মাতিলে যুঁজলৈও যাব লাগে আৰু নামাতিলে ভোজলৈও যাব নালাগে। ধন্যবাদ।